হাই হেল্ল' নমস্তে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। আবেলি এতিয়া 4:40 হৈছে। অকণমান এনেই ওলাই আহিলোঁ, ভণ্টি আছে যিহেতু অকণ উলিয়াই লৈ আহিলোঁ। আমাৰ ওচৰতে এখন কলেজ আছে, আপোনালোকক কলেজখন দেখাই আছোঁ। বহুত ডাঙৰ কলেজ হয়। আমি থকা জেগাখিনি মানে পাহাৰীয়া হয়, গোটেইখিনি পাহাৰৰ ওপৰত ঘৰ। আমি পাহাৰৰ ওপৰতে আছোঁ বাৰু, আৰু ইফালে এইখন গোটেইখন পাহাৰেই হয়। এইটো আমাৰ বেটা গৈ আছে দেউতাকৰ লগত আগত। এখন স্কুল হয়, অংগনবাড়ী। আনো বেটা কেতিয়াবা। আপুনি যদি কাৰোবাক সন্মান দিব নিবিচাৰে তেওঁক দেখিলে তাৰ পৰা আঁতৰি আহক, কিন্তু তেওঁৰ বিষয়ে আন 10জনৰ আগত তেওঁৰ বিষয়ে বেয়াকৈ কৈ নুফুৰিব। এইবিলাক বেয়া কথা। এইফালে এইটো পাহাৰলৈ যায়, ৰাস্তাটো পাহাৰৰ ৰাস্তা। এইখনেই হৈছে কলেজ। কলেজখনৰ নাম হৈছে ই বৰুৱা স্কুল অফ নাৰ্ছিং। এইফালে কলেজৰ গেটটো, এইটো মেইন গেট হয়। এইটো হয়। কোনোবা যদি পঢ়িব বিচাৰে আহিব পাৰে ইয়াত। আমি এতিয়া আহিলোঁ বেলেগ এটা ৰাস্তা দি। সেইবোৰ পাহাৰৰ ওপৰৰ পৰা পানী বৈ আহি আছে, বৰ ধুনীয়া লাগে দেখি। মই এনেকুৱা জেগাবোৰ বহুত ভাল পাওঁ। ধুনীয়াকৈ আহি আছে পানীবোৰ, চাই ভাল লাগে কিবা এটা। গৰুৱে কেনেকৈ মাতে শুন। কিবা এটা কৈ দিয়া। সেইটো ফেক্টৰী হয়। আমাৰ ইয়াতে মানে বহুত ফেক্টৰী, কোম্পানী সেনেকুৱা ধেৰ আছে আৰু। এতিয়া গৈ আছোঁ ভাইটি থকা ৰুমটো চাবলৈ। ৰাস্তা যিহে বৰষুণ দিলে ওলাবই নোৱাৰে চাগে ন? গাড়ী কেনেকে নিয়ে এইফালে। স্বাগতম নকৰিলে দেখোন আমাক। ৰিজৰ্টৰ বাৰীলৈ আইবাৰীলৈ তাকো না পকো এই ৰুমটো এবাৰ দেখাই দিওঁ নেকি? সেইটোৱে হ'ল ভাইটিৰ ৰুম। লাইট চাইট নাই দিয়া দেখোন। জোতা ধেৰ আছে দেখোন। তুমি কিবা এটা কৈ দিয়াচোন, তোমাৰ ৰুমলৈ আহিছোঁ। চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ দেই। ভাল হ'ব না? কিমান ভাল? ডিউটি নাই নেকি আজি? অঁ, যেতিয়া ইয়াতে বিকাশ চেত্ৰী আহিছিলে তেতিয়া মই ইয়ালৈ অহা নাই, দিচাঙলৈহে গৈছিলোঁ। ইয়াতে পুখুৰীতে মাছ মাৰিছিলে হয় নাই? সেইটোৱে পুখুৰী হয় ন? ৰঙালাও আগ, মই ৰঙালাও আগ খাই বহুত ভাল পাওঁ। কি কি আছে? ৰঙালাও আৰু জিকা, জলকীয়া। সেই লিচু পুলি নেকি?
Audio Jungle.